Iliani mati Julai Iliani adap apor ladat Baliram serang orang nang taliti Dirikson tangking Grompo Buti Diriklo Can you say this is Scorpio? You and Henry Nugget Pretty Doom Project! Okay! Henry Nugget Pretty Doom Project! Okay! Children, Henry Nugget Pretty Doom Project! The Doom Project! Okay! Henry Nugget Pretty Doom Project! Okay! Henry Tuman Henry Nugget Pretty Doom Project! Henry Nugget Pretty Doom Project! The Doom Project! Henry Nugget Pretty Doom Project! Katakan orang itu mana kata Allah di bumi Doom Project! Di Doom Project! Henry itu mana kampung di bumi Doom Project! Yes, ibu ni di sana ikut di bumi Doom Project! Rat kerja sok pangkang nama! Rat kerja sok pangkang nama! Henry lagi beri bumi Doom celana! Council ban itu mana Henry lagi beri bumi Doom Project! Rat kerja sok pangkang nama! Rat kerja sok pangkang nama! BJP go back! BJP go back! Henry lagi beri bumi Doom Project! Jangan Thomas Council ban Henry lagi beri bumi Doom celana! Rat kerja sok pangkang nama! Rat kerja sok pangkang nama! Council ban eviction charge kami Doom Project! Kalau teman Council ban eviction agreement Doom celana! Rat kerja sok pangkang nama! Rat kerja sok pangkang nama! Itu ban lagi thalle di pun Doom Project! Kalau Council ban itu ban lagi thalle di pun Doom Project! Itu ban lagi thalle di pun Doom Project! Kalau teman Council ban itu ban lagi kartu ibu Doom Project! Rat kerja sok pangkang nama! Rat kerja sok pangkang nama! And listen all of you! Stop agenda. Itu stabilkan. Ladakkan kapitulasi nanti sendiri atau ladakkan diganti. High Court Attention. Case number WP C7222022. Attention. Jika janglang akan mas council ingin kami eviction pangceng nangkok po. Lasi laki jutsi nang itung atheng lu. Kau geng lo kata mas council ingin kami cuning rig lo. Ladak pen jutele ki phansi cuning rig lo. Stop loving you, mister! Aren't you garbage? Aren't you garbage? Explain me!
খেৰলিতে বিহাৰীবিলাকে চাঠে ভাংচৰ মাটি কাঢ়িছে হাইকোৰ্ট অৰ্ডাৰ ইভিকশ্যন কৰিব লগা দিছে কাউন্সিলকে ইভিকশ্যন কৰিছে আজিলৈকে 10 years হ'ব এইটো কথাটো এতিয়ালৈকে খেৰলি চাঠে ভাংচৰ মাটি কাঢ়িছে কোনে একশ্যন কৰিছিলে দে ইয়াত কাৰ্বি আংলং কাৰ্বিৰ গাঁও হৈ পেলাই কিনাবি আজি CM কি বুজি নাপায় সময় আহিব কেলা বালছেট ইয়াত 13 বিঘা মাটি আছে 13 বিঘা মাটিত কোৰ্ট হ'ব জানো আপোনালোকে ভাবকচোন ইয়াতে এটা স্কুল হ'ব একজনমান নট্ৰেল আছে একজনমান নট্ৰেল আছে ইয়াতে কেলা সময় আহিব কেলা কাৰ্বি আংলং সময় আহিব দিয়ক আজি সঁচাকে যদি ইলেকশ্যন হয় সঁচাকে যদি ইলেকশ্যন হয় সময় আহিব কেলা ইয়াত সময় আহিব কেলা নমস্কাৰ মোৰ নাম জনসন চৰণ জেনেৰেল ছেক্ৰেটাৰী বাংলাদেশ দিল্লী মই এটি ক'ব বিচাৰিছোঁ কোৰ্টবিলাকতো ইয়াত যদি মাটি নাদিলে বেলেগ ঠাইত আমি নবনাম বুলি নকয় ইয়াত কাৰ্বি আংলঙত কিমান স্কুৱেৰ কিলোমিটাৰ মাটি আছে বেলেগ ঠাইতো কোৰ্ট কাৰণে এডজাষ্ট কৰিব পাৰে অল্টাৰনেটিভ লেণ্ড বেলেগ ঠাইত দিব পাৰে কিন্তু আমি ইয়াত বুজিছে এতিয়া ইভিকশ্যন কৰিব গ'লে চৰকাৰবিলাক কিমান খৰচা হৈছে আৰু ইয়াত ঘৰ ভাঙিলে কিমান খৰচা হ'ব এইটো আগতে জানি ল'ব লাগে ইয়াত যদি ভাঙিলে আমি ক'ত পৰা আকৌ ঘৰ বনাম আমি দুখীয়া ৰাইজৰ ইয়াত বুজি আছে গতিকে ইয়াত ইভিকশ্যন কৰা বিপৰীতটো বেলেগ ঠাইত ঘৰ বনালে সুবিধা হ'ব বুলি মই কংপাংখীৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে অনুৰোধ কৰিছোঁ কাৰণ ইয়াত আগন্তুক 6 তাৰিখ জুলাই পৰা পৰীক্ষা আৰম্ভ হ'ব ইয়াত ছাত্ৰ ছাত্ৰীবিলাক গতিকে ইয়াত ইলেকশ্যন কৰাটো চৰকাৰৰ লছ হ'ব আমি গোটেই ইয়াত বহি থকা ৰাইজৰ 35 ঘৰ ৰাইজৰ লছ হ'ব গতিকে ইয়াত যদি মানে জুডিচিয়েল ঘৰ নবনালে কোনো জেগাত আমি নবনাম বুলিতো জুডিচিয়েল নকয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটিবিলাক য'ত হ'লেও ক'ৰবাত মাটি এডজাষ্ট কৰিলে এইটো সমাধান হ'ব আৰু এনেকুৱা ইভিকশ্যন কামটো নকৰিলে ভাল কাৰণ ডিছকাশ্যন লাগে আমি মুখামুখি ডিছকাছ কৰি পেলাই সমাধান হ'ব লাগে এনেকুৱা মানে ভাইলেন্স পৰা নহয় মানে শান্তিৰে আলোচনা কৰিব লাগে এইটোৱে মোৰ ফালৰ পৰা কংপাংখীৰ হিচাপে অনুৰোধ কৰিছোঁ আৰু বেলেগ ঠাইত এডজাষ্ট কৰিবলৈ অট'নমাছ কাউন্সিল অথৰিটিৰ কাৰণে মই অতৰৰ পৰা মানে অনুৰোধ কৰিছোঁ নমস্কাৰ এনে নোটিছ কেতিয়া পাইছিলে আপোনালোক নোটিছটো কেতিয়া পাইছে ইভিকশ্যন নোটিছটো পৰহি পাইছে কিন্তু অৰ্ডাৰ ইছ্যু কৰাটো 21 তাৰিখ জুলাই কিন্তু ইলিগেল হৈছে লুকাই দিছে নোটিছটো আৰু ইয়াত খালি আমাৰ দুখীয়া ৰাইজৰ বোলে নহয় ডক্টৰ হাবিব তেৰণো ইয়াত ইভিকশ্যন যিটো কৰিছে কিন্তু তাৰ ঘৰত আগতে ভাঙাই লওক এইফালে আছে ডক্টৰ হাবিব তেৰণ ঘৰটো এতিয়া আপোনাৰ গাঁৱত কিমানটা ঘৰ আছে 35 ঘৰ 35 ঘৰ ন তো এইটো গাঁও এনে ইষ্টাব্লিছ কেতিয়া হৈছিলে এষ্টাব্লিছটো চাইনবোৰ্ডে লিখাটো কিন্তু ইয়াৰ আগৰ পৰা হয় এনে চৰকাৰ এইটো ইয়াতো হাতী বুটিছে ক'ব বেলেগ জেগাত দিব নে নাই নে কিবা কৈছে নেকি বৰবেলিটো কয় কিন্তু ৰিটেনত দিয়া নাই এইটো মানে লিখিত দিয়া নাই মানে মুখেৰে কয় জানুৱাৰীটো কৈছিলে দিম ন EMCA ওচৰত যালে মুখেৰে কয় বৰবেলি ক'বা এডজাষ্ট কৰিম বুলি কয় কিন্তু লিখিত দিয়া নাই মানে জাষ্ট মানে বৰবেলি কমিটমেণ্ট এতিয়া আপোনালোকে কি ডিমাণ্ড কৰিছে চৰকাৰ কাৰণে ডাইৰেক্ট আমিতো ইয়াত বহিছে এতিয়া গোটেই ফল মূলবিলাকৰ ফল ধৰিছে ইয়াত বহুত বছৰ হৈ গ'ল থকা আৰু ইয়াৰ পৰা আঁতৰি যালে ল'ৰা ছোৱালীবিলাক ওচৰে পাজৰে স্কুল এডমিশ্যন কৰিছে আমি ক'ত যাম
আৰু এতিয়া 6 তাৰিখ পৰা এক্সাম আছে, পৰীক্ষা হ'ব গতিকে আমি ইয়াৰ পৰাতো যাব নোৱাৰিব। গতিকে আপনি জেনারেল সেক্রেটারি, জেনেৰেল ছেক্ৰেটাৰী কি নাম আছিল আপনার? জনচন তেৰল এইটো গাঁৱৰ মানুহ না? গাঁৱৰ হয়।